ৰঙিয়াৰ বটাকুচিত পথ দুৰ্ঘটনা নিহত এজন ট্ৰেক্টৰ চালক মজিদুল আলী আজি ৰঙিয়াৰ বটাকুচিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় পথৰ পৰা দ খাৱৈত বাগৰি পৰে এখন ট্ৰেক্টৰ খাৱৈত বাগৰি পৰাৰ পাছতে গাড়ীৰ তলত সোমাই পৰে চালকজন থিতাতে নিহত হোৱাৰ কথা উল্লেখ স্থানীয় লোকসকলে নিহত হোৱা চালকজন বিজনীৰ মজিদুল আলী বুলি জানিব পৰা গৈছে মানে ময়ো আপোনাৰ যেতিয়া গাড়ীখন পালটিছিল তেতিয়াহে গম পালোঁ হয় ইফালৰ পৰা বোলে গাড়ীখন আহিছিল খুব স্পীডত আহিছে সেইকাৰণতে পালটি গৈছে ল'ৰাজন শুনামতে বিজনী চাইডৰ বুলি গম পাইছোঁ বিলাসীপাৰা ল'ৰাজন ডেথ হৈছে নেকি ডেথটো হৈছে ইয়াতে হৈছে ডেড বডিটো লৈ যোৱা হ'ল নেকি ডেড বডিটো লৈ গৈছে কিবা ডি এখনত লৈ গৈছে গাড়ী পোৱা নাই সেই সময়ত কেনেকৈ এক্সিডেণ্ট হোৱা বুলি ভাবে এক্সিডেণ্টটো কি আৰু ৰাস্তাটো নতুন হৈছে সেইটোৰ কাৰণে চাগে খুব স্পীডত আহিছে এনেকুৱা আৰু ড্ৰাইভাৰে কোনোদিন এক্সিডেণ্ট কৰোঁ বুলিও নকৰে দিয়কচোন এনেকুৱা বিধিৰ বিভাগ কিজানি আজি ইয়াতে কিবা এটা হৈ যাব লাগে বাগৰি গ'ল গাড়ীখন বাগৰি গৈ কেনে ইয়াৰে তলত সোমাই আছিল ট্ৰেক্টৰৰ তলত সোমাই গৈছে ট্ৰেক্টৰৰ তলত সোমাই আছিল